নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুৰা ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো মানে আজি আমাৰ ঘৰত আলহী আহিব তো কোন আহিব মই দেখাম বাৰু তাৰ আগতে কৈ দিছো বাৰু কোন আহিব মোৰ জেঠাই ল'ৰা দাদা আৰু বৌ আহিব আৰু লগতে ভতিজা পোৱালিটো তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু কি হয় নাজানো বাট মানে ভিডিঅ'টো চাই থাকিব এইজনী আমাৰ নৌ বৌ এইকেইটা মোৰ দুটা ভতিজা আজি ভাবিলো বৌয়ে মই একেলগে ভাত খাজ ৰান্ধো আজি বনাম লোকেল চিকেন এইয়া পুৰা ধুনীয়াকৈ কাটি থৈছো এতিয়া মই আহিছো পাৰিলে মানে আদাৰ গছ ৰুই থোৱা আছে ঘৰতে আদা দুডোখৰমান লৈ যাওঁ মাংস বনাবৰ বাবে ভালকৈ ডাঙৰ হোৱা নাই পিঁয়াজ আৰু লগতে দি দিলোঁ আদা ৰচুন পেষ্ট বনাই ল'ম এইফালে আমাৰ নবৌ এতিয়া পুৰা জুইত ধুনীয়াকৈ কেৰাহীখন পাতি দিছে মানে জুইত বনোৱাৰ বস্তু সোৱাদেই বেলেগ নহয় জানো পুৰা কেৰাহীত হৈ গ'ল মাংস এয়া ফ্ৰাই হ'বলৈ দিছে আৰু এতিয়া মছলাখিনি দি দিলোঁ আৰু অলপমান দেৰি ফ্ৰাই কৰিম মাংসখিনি প্ৰায় হৈ গ'ল এতিয়া দি দিম অকণমান আলু আৰু অকণমান পানী তাৰপাছত সেইখিনি শুকুৱাই লৈ হৈ যাব আমাৰ মাংস ৰেডি আমাৰ নেমু গছ এতিয়া মানে ধুনীয়াকৈ ভাত খাবৰ বাবে নেমু এটা নিবলৈ আহিছোঁ